অসমৰ মুখ্যমন্ত্ৰী হ'ব দিলীপ শইকীয়া। যিকোনো মুহূৰ্তত দিলীপ শইকীয়া ইন আৰু হিমন্ত বিশ্ব শৰ্মা আউট। খাম্পা আৰু চন্দনৰ খাম বেলেগ দায়িত্ব দিয়া নাই, গাঁওবুঢ়া পষ্ট। खुलुमबाय बयखौबो। चन्दन आरो खाम्फाया गामबुरासो। इउपिपिएल दोलोआ बिनि अनगायै गुबुन खामानि होआखै। बेबायदि होननानै बिटिसिनि बारग' चिफ मानावगिरि हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङावहाय बुंदों। बिनि अनगायैबो बिटिसिनि बारग' चिफ मानावगिरि हाग्रामा महिलारि बिथाङा गोबां बाथ्रा फोरमायदों खौरांगिरिनि सिगाङावहाय। नोंथांमोना बे भिडिअखौ जोबजासिम नायनानै लायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। बिनि सिगाङाव नोंथांमोना नैबे सुंद' आपडेटखौ नायनानै लाग्रोलाय। डक्टर हेमन्त बिश्व शर्मा आउट, दिलीप शइकिया इन। जायखिजाया समावनो आसामनि गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा गावनि मासिखौ हेंगारनांगोन नामा? आसामनि गिबि मन्थ्रि डक्टर हेमन्त बिश्व शर्मानि जायगायावहाय दिलीप शइकियासो आसामनि गिबि मन्थ्रि पदआवहाय जिरायनो मोनसिगोन नामा? बे बाथ्राया आं बुंनाय नङा। बे बाथ्राखौ बुंदों खौरांगिरिनि सिगाङाव कंग्रेसनि दैदेनगिरि गौरव गगৈ बिथाङा। অসমৰ মুখ্যমন্ত্ৰী হ'ব দিলীপ শইকীয়া। যিকোনো মুহূৰ্তত দিলীপ শইকীয়া ইন আৰু হিমন্ত বিশ্ব শৰ্মা আউট হয় ঠিক নাই। তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে, দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল, ছাৰপ্ৰাইজ মুখ্যমন্ত্ৰী, বেকডোৰ মুখ্যমন্ত্ৰী, দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা ৩-৪ মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি, এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে। মই নাজানো তেওঁ হয় কাৰ হয়, কিছুমানতো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে, কাৰ হয় কি হয় আমি নাজানো। কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ, PIL কেছবোৰ চব দিল্লীৰ নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্ব কাণত পৰিছে। কোন সময় তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায় এয়া লৈ তেওঁলোকৰ মনত এটা সংখ্যা নিশ্চয়। যিখিনি কথা বা ৰাজ্যিক বিজেপি দলে যিখিনি কথা কৈছে তাৰ পৰাতো মোৰ ইংগিত এইটোৱে যে কোনদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আউট আৰু দিলীপ শইকীয়া ডাঙৰীয়া ইন হৈ যায়, সেয়া সেইটো মানে নিজকে বচাবলৈ তেওঁলোকে এই ধৰণৰ খোজকপা চলি আছে। তেওঁক জানিব, ইয়াৰ পূৰ্বেও হৈছে মানুহে বিচাৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ ঘপককৈ হৈ গ'ল। এতিয়া এইবোৰ চব পুনৰবাৰ কৈছোঁ, মাটিৰ কেছ, এইবোৰ চব কেছৰ কয়লাৰ এই যে কি কোনোবা যদি ধৰা পৰিলে, কিবা ED ৰেড হ'ল, কিবা বঞ্চল নে কিবা, চব এইবোৰ চব কাণত পৰিছে। কাৰ লগত সম্পৰ্ক চব গম পাইছে। এইখিনিতো পিছত গৈ তেওঁলোকৰ নিৰ্বাচনত ক্ষতি কৰিব। সেইদিনা কোন তেওঁ আউট হয়, দিলীপ শইকীয়া ইন হয়, এইটোৱে নিজৰ গাদী বচাবলৈ মই ভাবিছোঁ অলপ তেওঁলোকে শংকিত হৈছে। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আপোনালোকে শুনিছিলা নাই এই যে কি বুলি কয়, এই প্ৰমোদ বড়োৰ লগত মই সেইদিনা টেলিফোনত কথা পাতিছিলোঁ। মই সুধিছিলোঁ আপোনালোকে এতিয়াতো চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগোহাঞিক লৈ গৈছে, কি পৰ্টফলিঅ' দিব বুলি মই সুধিছিলোঁ। তো প্ৰমোদ বড়োই কৈছে মোক যে আমাৰ UPPL দলত খালি এটাই পষ্ট খালী আছে, তাৰমানে পৰ্টফলিঅ' খালী আছে, 5 বছৰত দিব পৰা নাই, মানুহ অভাৱত। কৈছে যে আমাৰ এটা মানুহ যোগান ধৰা গাঁওবুঢ়া পষ্ট আছে, তাতে আমি দিম বুলি কৈছে মোক। তাৰমানে খাম্পা আৰু চন্দনক UPPLৰ কি পৰ্টফলিঅ' দিব আপোনালোকে এনেকুৱা সুধিছিল মই, কথাটো সেইটোৱে। তো সিহঁতে কৈছে যে প্ৰমোদ বড়োই মোক জনাইছে আমাৰতো এনেকুৱা পষ্ট খালী নাই, আমাৰ দলত আছে মানুহ যোগান ধৰা গাঁওবুঢ়াৰ নিচিনা পষ্ট, এইটোকে দিছে। বিৰাট অন্যায় হৈছে না এইটোতো। এতিয়া দায়িত্ব পালে এইফালে মানুহ যোগান ধৰি পেলাই UPPLত আনিব লাগে। খাম্পা আৰু চন্দনে সেইটোৱে কাম কৰি আছে, আপোনালোকে দেখা নাই। যেনেকৈ পৰ্টফলিঅ' পাইছে এনেকৈ কাম কৰি আছে বেচৰা। কিন্তু মই ভাবিছিলোঁ ভাল পৰ্টফলিঅ' দিব বুলি, কিন্তু দিয়া নাই। ইমান অন্যায়, আমাৰ দলৰ পৰা মানুহ লৈ যাব, ইমান অন্যায়। এনেকুৱা পৰ্টফলিঅ'টো দিব নালাগিছিল প্ৰমোদ বড়োই। গাঁওবুঢ়া পষ্টটো খালী আছে বোলে, ইয়াতে দিছে।
মানুহ যোগান ধৰি আছে দেখা নাই ইফালে ইফালে পৰা আপোনালোকে মানুহ যোগান ধৰাটোৱে এই খাম্পা আৰু চন্দনৰ খাম বেলেগ দায়িত্ব দিয়া নাই গাঁওবুঢ়া পোষ্ট আমাৰ BPF দলৰ মেইন উদ্দেশ্যটো হ'ল BTCটো কেনেকৈ বাচাব পাৰে আমি এতিয়া ধ্বংস হ'বলৈ গৈ আছে BTC এইটোকে বাচাৱাৰ দায়িত্বটো আমাৰ BPF দলৰ দায়িত্ব আমি দল হিচাপে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এই BTCটো কেনেকৈ বাচাব পাৰে তাৰ কাৰণে আমি কাম কৰি আছোঁ এইফালে চন্দন আৰু খাম্পাই কাম কৰি আছে মানুহ যোগান ধৰা পোষ্টটো বোলে গাঁওবুঢ়া এনেকুৱা পোষ্ট থাকে আমাৰ BPF দলৰ এনেকুৱা পৰ্টফলিঅ' নাই UPPLত আছে বোলে UPPL দলত মানুহ যোগান ধৰা গাঁওবুঢ়া পোষ্ট আছে তাতে দি দিছে চন্দন আৰু খাম্পাক